নাই আজি আমি আমার মথনগুড়ি সমষ্টির 10টা প্রাইমারি আছে। 10টা প্রাইমারি অন্তর্গত আমি 10টা প্রাইমারিতে আমি প্রণাম যাত্রা আরম্ভ করেছো আর প্রণাম যাত্রার দ্বারাই আমি রাইজক আমি প্রণাম যাচিছো, আমার কর্মকর্তা সকলক প্রণাম যাচিছো, আমার দলীয় যিখিনি শুভাকাঙ্ক্ষী আছে এখেতসকলক আমি প্রণাম যাচিছো। যেহেতু আমি আশীর্বাদ বিচাৰিবলৈ যাম, আশীর্বাদ বিচাৰি যাওয়া আগতে আমি প্রণাম যাচিছো আগতীয়াকৈ। অহাকালি আমার নমিনেশন হব, নমিনেশনের ফিরকা দিনার পরাই আমি আমার রাইজর পৰা আশীর্বাদ বিচাৰি আমি রাইজর পদূলি রাইজর গাঁৱে ভূঞে আমি প্রচার কার্য চলাম। এই প্রচার কার্য চলোৱা আগতেই আমি সিদ্ধান্ত লৈছো যে আমি আশীর্বাদ বিচাৰা আগতে আমি প্ৰণামটো জনাই লওঁ। গতিকে আজি প্ৰণাম জনোৱা কাৰ্যসূচীটো আমাৰ সমাপ্ত হ'ল। আজি এইখিনিয়ে আর কি। নহয় আশাটোতো আমাৰ বহুখিনি রাইজে যিটো মেন্ডেট আমাক দিছে অলরেডি আমার বিটিআর অঞ্চলতে এইটো হৈ আছে। আমার বিটিআর অঞ্চলৰ লগতে আমাৰ এই মথনগুৰি সমষ্টি বিশেষকৈ সকলো জাতি জনগোষ্ঠী সকলোৱে আমাৰ ইউপিপিএল দলৰ প্ৰতি আকৃষ্ট হৈ বহুখিনি আমাৰ তাত যোগদান কৰিছে আৰু সকলো ৰাইজে কথা দিছে যে হয় আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আমি দ্বিতীয়বাৰৰ কাৰণে আমি চিট বিচাৰিছো। কাৰণ শান্তি আমি যিটো অনুভৱ কৰিছো বৰ্তমান সমন্বয় যিটো শিক্ষা দিশত যিখিনি আগবঢ়াই লৈ গৈছে সক্ষম হৈছে আগবঢ়োৱাৰ কাৰণে, ইয়াৰ কাৰণে আমি প্ৰমোদ বড়ো ডাঙৰীয়াক চিট হিচাপে আমি বিচাৰো বুলি সকলো ৰাইজে মুখে মুখে সকলোৱে আমাক কথা কৈছে। ইয়াৰ কাৰণে আমি নিশ্চিত যে অহা দিনত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই দ্বিতীয়বাৰৰ কাৰণে নিশ্চয় চিট হোৱাটো একদম এইটো খাটাং। আৰু আমাৰ এই মথনগুৰি সমষ্টিটো আমি বিপুল ভোটত ৰাইজৰ আশীৰ্বাদত আমি জিতিব পাৰিম বুলি এটা আমাৰ ধাৰণা হৈছে। ৰাইজক আহ্বান এইটোৱে জনাম যে ৰাইজে যিহেতু এই শান্তি পৰিৱেশটো যাতে ভালকৈ এইটো এই যুগমীয়া কৰাৰ কাৰণে কৰাৰ স্বাৰ্থত সকলোৱে একগোট হৈ যাতে আমি আমাৰ দলৰ প্ৰতি যিসকল অনুগামী আছে এখেতসকলে একগোট হৈ থাকক আৰু আনকো আমি একগোট হৈ আঁকোৱালি লোৱাৰ কাৰণে চেষ্টা কৰে। এইখিনি আমি কৈছো, আমাৰ কৰ্মীসকলক কৈছো, শুভাকাংক্ষীসকলক কৈছো, আহ্বান কৰিছো। সেই হিচাপত ৰাইজে নিশ্চয় আমাৰ আহ্বানটো নিশ্চয় গুৰুত্ব সহকাৰে লৈছে আৰু ভৱিষ্যত দিনত আমি একেলগে এই সমষ্টিখনৰ ৰাইজৰ পৰামৰ্শ লৈ আমি চলাই নিব পাৰিম আৰু আমাৰ দলীয় যিখিনি আছে এই কাৰ্যপন্থা আছে এইবিলাকক আমি ৰাইজৰ ওচৰত লৈ যাব পাৰিম বুলি মোৰ এটা বিশ্বাস হৈছে। যেটো অহাকালি নমিনেশন সাবমিট কৰিব কেনেদৰে অহাকালি আমাৰ নমিনেশনৰ কাৰণে আমি অলৰেডি আমি প্ৰিপাৰেশ্যন আমাৰ হৈ গৈছে। অহাকালি আমি নমিনেশন দিবলৈ যাম আমাৰ মথনগুৰিৰ পৰা কমেও আমাৰ মোটামুটি 5,000জন আমাৰ ৰাইজে যাব ওলাইছে। এতিয়া আমি আৰু সন্ধিয়াত আৰু আমি আলোচনা কৰিম কেনেকুৱা যাব। ৰাইজে উইলিংলি নিজে যাব ওলাইছে, কিন্তু আমি ৰাইজক আহ্বান কৰিছো চাওক আমি দলীয়ভাৱে ৰাইজক 500জন বা 1000জনৰহে আমি গাড়ী ব্যৱস্থা কৰিছো। গতিকে বাকী আপোনালোকে নিজা আপোনালোকে কেনেকুৱা যায় আপোনালোকে যাব বুলি আমি আহ্বান কৰিছো। নিশ্চয় ৰাইজে সকলোৱে ওলাইছে যিহেতু সকলোৱে যাব, এইখিনিয়ে আৰু কি।